হাই গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মানে মই হঠাতে নলবাৰী আহিলোঁ। তো মানে নলবাৰীৰ এতিয়া আমি গণেশ মন্দিৰত আছোঁ। ভাবিলোঁ গণেশ মন্দিৰতো এপাক যাওঁ আৰু আপোনালোককো দেখাওঁ। তো ভিডিঅ'টো চাব, বলক এতিয়া যাওঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে মন্দিৰটো। আৰু ইয়াত মানুহবিলাক আহিছে, তো গাড়ী বনাইছে। তাৰপিছত আৰু আপোনালোকে আহিব, বহুত ধুনীয়া লাগিছে মন্দিৰটো। তো আমি এতিয়া ভিতৰত সোমাওঁ। এইডাল আহঁত গছ বহুত পুৰণি আৰু তো এতিয়া ইয়াৰ পৰা যাওঁ। ক'লোৱে আপোনালোকক মানে মই হঠাতে আহিলোঁ, তো মানে মই একেবাৰে ভিতৰৰ মন্দিৰত যোৱা নাই, কাৰণ যিহেতু মানে মই বাহিৰৰ পৰা আহিছোঁ। সেই আৰু বাহিৰৰ পৰাই মানে সেৱা কৰিলোঁ আৰু চাওকচোন আপোনালোকে এইখিনি চাওকচোন। তো আমি মানে এতিয়া গণেশ মন্দিৰৰ পৰা আহিলোঁ, আমি এঠাইত যাম আৰু তো আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব। মন্দিৰৰ সন্মুখতে মানে কুপন এখন কাটিলোঁ আৰু যদি আমি গণেশ মিলাই আৰু মানে শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি বিকাশ কেন্দ্ৰ পূব নলবাৰীৰ পাইকাৰকুচিৰ চক আৰু ইয়াত লিখা আছে কি আছে ইয়াতে। বাপৰে, এনে বাছখন পালে বহুতে মানে কাটিলোঁ আৰু চাওঁ কি হয়। কিমান লৈছে প্ৰাইচটো? 100 টকা লৈছে। 100 টকা লৈছে। ইয়াত মানে বাছ আছে, তাৰপিছত বাইক স্কুটি এনেকৈ আছে আৰু কাটিলোঁ। এয়া আমি নলবাৰীৰ পৰা ৰিটাৰ্ণ ঘৰত গৈ আছোঁ। এয়া হৰি মন্দিৰৰ সন্মুখত। ভিতৰত নগ'লোঁ আৰু বাহিৰৰ পৰা আপোনালোকক দেখাই দিলোঁ।